Welcome back to my YouTube channel বৰ্মন বাই ব্লগ আৰু আজি বৰষুণ দিছে ইমান ঠাণ্ডা ইয়া ব্লেংকেট উৰিছো মোৰ দৰ্জা চাব এইটো চাওক ঘৰ এইটো চাওক ভাঙা ফুটা ঘৰ হৈ গ'ল যিটো আৰু বহুত দিন ভিডিঅ' দিয়া নাই এইটো ভাবিছোঁ আজি অলপ এটা ধামাকাদাৰ ভিডিঅ' দিওঁ আপোনালোকক আৰু চাওক আমাৰ কি বনি আছে এইটো চাওক আলু ভাজা দি এদিন নতুন ঘৰত ভাত খাম বুলি ভাবিছোঁ এইটো চাওক দামী পৰ্দা ইমান দামী একদম আমেৰিকাৰ পৰা লৈ আহিছোঁ আৰু চাওক আৰু চাব আৰু এইটো চাওক মোৰ দৰ্জা পূৰা খুলি দিছোঁ মানে বতাহ সোমাবৰ কাৰণে এইটো চাওক আৰু ইফালে চাব ইফালে খুলি দিছোঁ পূৰা বতাহ সোমাই আছে একদম ধুনীয়াকৈ এইটো ইফালেতো আৰু দৰকাৰেই নাই ওলাব পাৰে ইফালেও ওলাব পাৰে কোনো টেনশ্যন নাই একদম যোনফালে ইচ্ছা যায় ইফালে ওলাব পাৰিব এনেকুৱা ৰাখি থৈছোঁ ছিষ্টেমটো এইটো নিউ মডেল 2023 চনৰ নিউ মডেল গোটেই হোৱা নাই এতিয়ালৈকে বহুত বৰষুণৰ কাৰণে এইটো ঘৰত থাকিব লগা হ'ল মানে নাথাকোঁ আৰু ভাঙা ঘৰতে থাকোঁ এইখন ঘৰত আহি মাত্ৰ ভাত চাত খাওঁ আৰু আডজাষ্ট কৰি ঘৰ পাইছে কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো কিন্তু বহুতেই চাই এইটো চাওক সেইখন ঘৰ মই এতিয়া বৰ্তমান য'ত থাকোঁ মানে এইখন ঘৰত আহিম মই অকলে এইখন ঘৰত পঠাই দিম মই অকলে থাকিম বিন্দাছ ঘৰত একদম মাথা বেয়া হৈ গৈছে এইখন ঘৰ পোৱাৰ পিছত ইমান টকা লাগে মানে আজিকালি ঘৰ বনাওঁতে একদম সপোনৰ ধাৰণাৰ বাহিৰত ইমান টকা লাগে মই ভাবাই নাই সপোনতো ভাবা নাই ইমান টকা যায় নিজৰ ইচ্ছামতে যদি বনাব যায় বাপ্পা ঐ আমাৰ মানুহ হ'ল তিনিটাৰ মানুহৰ ভিতৰত এটা ৰুম কেনেকৈ থাকিম তাৰ কাৰণে ভাবি আছোঁ ইয়াত এটা হল্ডিং এটা বাউণ্ডাৰী দিম তাৰ কাৰণটো কি জানে না ইয়াত যিহেতু চলি অলপ ডাঙৰ হ'ল ইমান মানুহ হৈ গ'ল তাৰোতো ৰুম লাগিব নহ'লে আৰু সেই পিছত খং উঠি যদি ঘৰত গুচি যায় সৰু ঘৰত তাৰ কাৰণে তাত কি কৰিম এটা পাৰ্টিশ্যন দিম ধুনীয়াকৈ এটা পাৰ্টিশ্যন দিম ইয়াৰ লিখি তাৰ ৰুম থাকি তাত আমি বুঢ়া মোৰ তাত আছে আপোনালোকৰ আশীৰ্বাদ মোৰ লগত আছে নিশ্চয় আপোনালোকৰ আশীৰ্বাদত আগবাঢ়িব পাৰিম তাৰে কামনা কৰিছোঁ আৰু